চৰকাৰখন মাত মাতিবলৈ যাওঁতে লিমিট ক্ৰছ কৰা হ'ল মই। আপোনালোকে যদি মোক লিমিট ক্ৰছ কৰা বুলি ভাবিছে তেন্তে মই এই মুহূৰ্তত এই দল আৰু এই পদবী ত্যাগ কৰিছোঁ। মোৰ জাতিক সন্মান নকৰা দলৰ লগত মোৰো থকাৰ ইচ্ছা নাই। কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব, নিজৰ জাতিক কামনা কৰিব না নিগম তুলত Sir!